নমস্কাৰ আজি মই আমাৰ প্ৰিয় বন্ধু খুব মৰমৰ বন্ধু পীয়ুষ প্ৰতিমৰ বিয়াত আহিছোঁ তাতে আমাৰ প্ৰতিজন লগৰ ল'ৰা আছে এইবিলাক আছে তোমালোকে এবাৰ দেখা দিয়া তিনিজন সংঘৰ প্ৰতিজন সদস্য দেখাই দিয়া অন কেমেৰা ঠিক আছে আমি বিবাহৰ এই হেৰি পেণ্ডেলটো দেখাই দিয়া আমি তেওঁৰ ওচৰলৈ যাই আছোঁ কিছু প্ৰশ্ন আছে আমাৰ গতিকে আহক কেমেৰামেন পীয়ুষ প্ৰতীক মই বিচাৰি গৈ আছো আমি পীযুষ দা ক'ত আছে আপুনি পীযুষ দাক দেখা পোৱা নাই এতিয়াও না পীযুষ দাক বিচাৰি পোৱা হৈছে পীযুষ দাক বিচাৰি পোৱা হৈছে বাহিৰত নহয় ইয়াতে ভিডিঅ' চলিছে ভিডিঅ' ইণ্টাৰভিউ আৰম্ভ কৰিছে তোমাৰ 5 minutes এ আমাৰ পীযুষ দা ঠিক আছে আহা হ'ব দে এটাই কৰিবা পীযুষ আমি বিজুৰ ৰুমলৈ আহি আছোঁ বিচাৰি পাম আমাৰ পীযুষ দা চব বহা আমি ক্ৰিকেট চাই যাম প্ৰথমতে আপোনাক আমাৰ তিনিজন সংঘৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আপুনি আজি বিবাহৰ খুব সীমিত আপোনাৰ কেনেকুৱা অনুভৱ দীঘলীয়া হ'ব হয় মানে নিজৰ মনৰ লাগিব ইচ্ছা লাগিব প্ৰথমতে এক নম্বৰতে বিবাহখন হ'ব লাগিলে নিজৰ মনৰ ইচ্ছাটো হোৱাৰ পাছত তুমি বিবাহখন কৰিবা সংগীৰ লগত কৰিবা কেনেকুৱা সংগী হ'ব সেইটো আগতে বিবেচনা কৰি ল'ব লাগিব লাইফ টাইমৰ কাৰণে কেনেকৈ ৰাখি কি কৰিব ইমানটোৱেই মেইন মা দেউতা আছে দীঘলীয়া জীৱন এটা কেনেকৈ তুমি আগুৱাই যাবা সেই জীৱন সংগীৰ লগত সেই বস্তুটো অকণ গোটেইখিনি চোৱা চিতা কৰি বিবাহখন সম্পন্ন কৰিব লাগে আৰু বিবাহখনৰ অনুভৱটো বুলি কোৱাৰ লগতে খুব সুন্দৰ অনুভৱ এজন নাৰী বিবাহত চিৰদিনলৈ আপোনাৰ চিৰভূমি হিচাপে পাব সেইকাৰণে মানে মোৰ মনৰ উৎসাহো আছে প্লাছ আৰু মানে কইনা বুলিয়ে কৈছোঁ কইনাকো চাহ চিনাকি কৰাই গোটেইখিনি ফ্ৰী হিচাপে থাকিবলৈ মই বিচাৰোঁ ঠিক আছে ধুনীয়া ভাল লাগিল নেক্সট কুৱেশ্যন এটা এতিয়া আমি যিটো দেখিছোঁ এৰেঞ্জ মেৰেজ সেইটো মানে মজা এই যে আপুনি প্ৰেমত পৰিল প্ৰেমত পৰাৰ কথাটো হ'ল মোৰ প্ৰেমত পৰিলোঁ মই আজিৰ পৰা প্ৰায় 9 বছৰমান আগতে লং ডিষ্টেঞ্চ ক'ত লগ পাইছিল ক'ত লগ পাইছিল লগত চাহ চিনাকি হৈছিলে 9 বছৰমান লাগে বিয়া এখন বিয়া আছিলে বিয়াত ফাৰ্ষ্ট চিনাকি হৈছিলে চিনাকিতে মানে ভাল লাগিলে তেতিয়াৰ পৰা থাকি লগত নৱ আছেনে নৱ আছে সাক্ষী হিচাপত নৱই জানে এই নৱ গোটেইখিনি কথা সুধিলেই নৱ গোটেইখিনি কথা যদি ঠিক আছে আমি গম পালোঁ যে আপোনাৰ বিয়াখন লাভ মেৰেজ আমি জানিব বিচাৰিম আপোনাৰ কইনাজনীৰ নাম ঘৰ ক'ত কোন কোন আছে ঘৰত মা দেউতা আৰু সিহঁতৰ
ছোৱালী ডাঙৰজনী বিবাহ হৈছে ইফালে দুজন ল'ৰা আছে আৰু বৰ্তমান তেখেত থাকে দেলহি এক মিনিট তেওঁ দেলহিত থাকে সুন্দৰ পৰিৱেশ তেওঁলোকৰ ধুনীয়া মানে ধুনীয়া চলি আছে দুটা সন্মানীয় ল'ৰা আছে তাৰ তলত এটা ভণ্টি আছে তেওঁৰ কেনেকুৱা কি মানে দেখি আপুনি মানে আকৰ্ষিত মানুহক পটককৈ এটা আকৰ্ষণ কৰিব পাৰে দুই নম্বৰ গুণটো হ'ল তাই বহুত সহজৰ ছোৱালী হয় চবৰ লগতে ছোৱালী হয় কিন্তু চেলু মোৰ ভাল লাগে মজা চেলু মই ক'বলৈ অকণমান পাৰিছোঁ মই নাজানো মই চবৰ লগতে মিলিব বিচাৰোঁ আৰু ধুনীয়া বুলি ক'ব লাগিব ঠিক আছে ভাল লাগিল মানে কি হয় আমি গম পাইছোঁ যিহেতু ফাৰ্ষ্ট ডেটিং কেনেকৈ হৈছে ফাৰ্ষ্ট ডেটিংটো আছে মোৰ ফাৰ্ষ্ট ডেটিং হৈছিলে আমাৰ ফাইন ডেটিং ফাৰ্ষ্ট লগ কৰিছিলোঁ আৰু ডেটটো মনত আছে বাৰু ঠিক আছে আচ্ছা আচ্ছা ঠিক আছে আৰু যিহেতু আজি বিবাহৰ দিন তাৰে আকৌ লাষ্ট ডেটিং কিবা আগত লাষ্ট ডেটিং লাষ্ট ডেটিং ৰিচেণ্টলি কৰিলোঁ তাই বজাৰ কৰিব আহিছিলে সেইটো মোৰ লাষ্ট ডেটিং তাইক এজন চাব গধূলি সময় যাওঁতে ভিডিঅ' কথা পাতি গৈ আছোঁ আমাৰ লাষ্ট সেইটো কাৰণে মই কথা পাতি গৈ আছোঁ তাৰপিছত মানে সেই লাষ্ট ডেটিংটো আমাৰ তাতে হ'ল এটা সুধিব নলগা প্ৰশ্ন সুধিম যদি বেয়া নাপায় মানে যিহেতু এইটো আপোনাৰ মানে আবদ্ধ হ'বই তথাপি এটা প্ৰশ্ন হ'লোঁ যে আপোনাৰ প্ৰথম প্ৰেম কোন আছে প্ৰথম প্ৰেম বুলি কোৱাৰ লগে লগে মই ভুল নকৰোঁ প্ৰথম প্ৰেমৰ কথাটো প্ৰথম প্ৰেম বুলি কোৱাৰ লগে লগে তাইৰ লগতে মোক ভাল এটা অন্তৰ মিলিছে ছোৱালীটো ভাল লাগে অৱশ্যে চবৰে লাগিব মোৰ লাগিছিলে আৰু ওৱান চাইড লাভটো কেতিয়াও একচেপ্টেবল নহয় না সেইটো কাৰণে মানে ভাল লাগিছিলে হায়াৰ ছেকেণ্ডেৰী মঙলচামৰ ছোৱালীজনী ভাল লাগিছিল দেই মোৰ আজি আহিছিলে ধুনীয়াকৈ ফ্ৰী আছোঁ ধুনীয়াকৈ ফ্ৰী কথা পাতি ফ্ৰী মজা নাই নাই অকল ভিডিঅ' অকল বহুত ভাল লাগিছে এইটো লাগে ইমান 9টা বছৰ পাৰ কৰিলে তাৰ মাজতে আৰু এটা কথা কেনেকৈ দিনবোৰ পাৰ কৰিলে মানে আপুনি দুটা কথা ৰাতিপুৱা উঠি আৰু ৰাতিপুৱা মেছেজ বুলি কোৱাৰ লগে লগে মৰ্ণিং উঠি টাইপৰ ফোন আহিব টাইপৰ ফোন আহিলে তোমাৰ ফোন যায় সেইটো সময়ত থাকিবই লাগিব আৰু দুই নম্বৰ কথাটো দিনত ধৰক কিবা একেটা সময়ত গ'লে তাই বুজি পাই যাব বাইক চাইক চলাই গাড়ী চাইক তাই মোক ডিষ্টাৰ্ব নিদিয়ে সেইটো কাৰণে ভাল লাগে আৰু যেতিয়া ৰাতি শব্দ কিন্তু মোৰ কথা নুশুনাকৈ তাই একদম ধুনীয়া ভাল লাগিল বাকী যি নহওক আপোনাৰ এই জীৱন সুখী হওক হ'ব আৰু বেছি কিয় নাই গতিকে তাৰ কাৰণে শুভকামনা থাকিল আমাৰ ফালৰ পৰা ধন্যবাদ এইটো পিছু তাৰ ৰুম কইনা সোমাব ইয়াতে Okay, don't pause it. Okay.